সো হে ভিউয়ার্স কেনে আছে আপোনালোক বন্ধুসকল আপোনালোকে এটা স্প্লিট মাউথ ওমেন কুচিচাকে অনাৰ বিষয়ে শুনিছে নিশ্চয় যাৰ আতংকত এটা দশকত জাপানৰ মানুহবোৰে ঘৰৰ পৰা ওলোৱা পৰ্যন্ত বন্ধ কৰি দিছিল আজি মই আপোনালোক এই স্প্লিট মাউথ ওমেন কুচিচাকে অনাৰ ৰিয়েল ষ্টৰিটো এক্সপ্লেইন কৰিম ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ এটা সৰু চাই ৰিকুৱেষ্ট এটা আছিল যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো মই মোৰ চেনেলত এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আনি থাকোঁ তেনেহ'লে বলক আপোনালোকৰ কোনো সময় নষ্ট নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো বন্ধুসকল এই ঘটনাটো আছিল 1970 দশকৰ য'ত জাপানত কিছুমান অদ্ভুত ধৰণৰ ঘটনা ঘটিবলৈ ধৰিছিল জাপানৰ মানুহবোৰে জনায় যে যেতিয়াই তেওঁলোকে ঘৰৰ পৰা বাহিৰলৈ ওলায় তেতিয়াই প্ৰায় তেওঁলোকে এজনী ফেচ মাস্ক পিন্ধা ছোৱালী বাহিৰত ঘূৰি থকা দেখিবলৈ পায় সেই ছোৱালীজনী ৰাস্তাৰে গৈ থকা মানুহবোৰক ধৰি সুধিছিল যে মই ধুনীয়া হয়নে নহয় যদি সেই মানুহজনে ইয়াৰ উত্তৰ নহয় বুলি কয় তেতিয়া সেই ছোৱালীজনীয়ে এখন কেঁচিৰে সেই মানুহজনক মাৰি পেলায় আৰু যদিও মানুহজনে ইয়াৰ উত্তৰ হয় বুলিও কয় তেতিয়া সেই ছোৱালীজনীয়ে নিজৰ ফেচ মাস্কখন গুচাই দিয়ে আৰু সুধে যে মই এতিয়াও ধুনীয়া হয়নে নহয় বুলি ক'লে মানুহজনৰ মৃত্যু নিশ্চিত কিন্তু তথাপিও যদি মানুহজনে তাৰ ৰিয়েল ফেচটো দেখিও যদি ধুনীয়া হয় বুলি কয় তেতিয়া সেই ছোৱালীজনীয়ে নিজৰ দৰেকৈ ব্যক্তিজনৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ কেঁচি এখনেৰে মুখখন কাটি দিয়ে যাৰ ফলত মানুহজনৰ তৰ্পি মৃত্যু হৈ যায় এইটো এটা এনেকুৱা পৰিস্থিতি য'ত আপোনালোকে হয় বুলি ক'লেও মৰিব আৰু নহয় বুলিও ক'লেও মৰিব অৰ্থাৎ আগত কোৱা পিছত খাই কুচিচাকে অনাৰ আতংক দিনক দিনে বাঢ়ি যাবলৈ ধৰিলে আৰু চন 1969 পৰা ই সৰু ল'ৰা ছোৱালীবোৰকো অপহৰণ কৰিবলৈ ল'লে যাৰ ফলত মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক বাহিৰলৈ ওলোৱা আৰু স্কুললৈ পঠোৱা পৰ্যন্ত বন্ধ কৰি দিছিল কুচিচাকে অনা জাপানৰ মানুহবোৰৰ লগত কিয় এনেকুৱা কৰিছিল এতিয়া আমি তাৰে ওপৰত আলোচনা কৰিম সো বন্ধুসকল মই আপোনালোকক 1200 বছৰ পিছত লৈ যাবলৈ বিচাৰিছোঁ যেতিয়া জাপানত এজনী বহুত ধুনীয়া ছোৱালী আছিল তাই নিজৰ সৌন্দৰ্যৰ বাবে বহুত অহংকাৰী হৈ পৰিছিল আৰু পৰপুৰুষৰ লগত সম্বন্ধ স্থাপন কৰিবলৈ লৈছিল অথচ তাইৰ আগৰে পৰা এজন সামুৰাইৰ লগত সম্বন্ধ আছিল এই কথাৰ সামুৰাইজনে উমান পাই সেই ছোৱালীজনীক নিজৰ তৰোৱালেৰে ইখন কাণৰ পৰা সিখন কাণলৈ কাটি দিয়ে আৰু সামুৰাইজনে কয় যে চাওঁ নহয় তোক এতিয়া কোনে ধুনীয়া বুলি কয় আৰু শেষত ছোৱালীজনী মৰি যায় জাপানৰ মানুহবোৰৰ মতে সেই সামুৰাইজনে যিজনী ছোৱালীক মাৰিছিল সেইজনী ছোৱালীয়ে কুচিচাকে অনাৰ ৰূপ লৈ জাপানৰ মানুহবোৰক মাৰি আছিল এই কুচিচাকে অনা কাহিনীটো হয়তো কিমান দূৰ সত্য মই নাজানো কিন্তু এই কুচিচাকে অনা কাহিনীটো শুনিবলৈও কিন্তু বৰ ৰোমাঞ্চকৰ যদিহে আপোনালোকৰ কাষলৈ কুচিচাকে অনা আহে তেতিয়াহ'লে আপোনালোকে কি কৰিব মোক কমেণ্টত জনাবচোন সো আজিৰ ভিডিঅ'টোত ইমানে বন্ধুসকল যদি আপোনালোক ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব লাইক কৰিবলৈ নাপাহৰিব ভিডিঅ'টো তেতিয়ালৈ ঘৰত থাকক সুৰক্ষিত থাকক আৰু আশে পাশে মৰম বিলাই থাকক আৰু কমেণ্টত জনাব নেক্সট ভিডিঅ' আপোনালোকে কিহৰ ওপৰত বিচাৰে কোনখন মুভি বা কোনটো আৰ্বান লিজেণ্ডৰ বিষয়ে আপোনালোকে জানিবলৈ বিচাৰে তেতিয়া মোক কমেণ্টত জনাব